নমস্কাৰ মোৰ কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি পটল আলুৰ ডালনা ৰেচিপি লৈ আহিছো। আহকচোন ৰেচিপিলৈ আগবাঢ়ো। পটলৰ ডালনা ৰেচিপিৰ কাৰণে মই পটল ওপৰৰ ছালটো অলপমান ৰুকি লৈছো। তাৰ পিছত এটা পটল দুই টুকুৰ কৰি কাটি লৈছো আৰু ডাঙৰ আলু এটা মই টুকুৰ টুকুৰকৈ কাটি লৈছো। পিয়াজ আৰু নহৰু গেছত কেৰাহী উঠাই দিছো আৰু এতিয়া মই কেৰাহী গৰম হোৱাৰ লগে লগে তেল দিম। প্ৰথমতে তেলখিনিত পটল আৰু আলু ভালকৈ ভাজি লওঁ। তেল গৰম হৈছে। এতিয়া মই ইয়াতে তেলত অকণমান নিমখ, হালধি আৰু পটলখিনি আলুখিনি দি ভালকৈ ভাজি লওঁ। পটলখিনি মোৰ ভাজা হৈ গৈছে। এতিয়া মই এইখিনি উঠাই লওঁ। এতিয়া মই ইয়াত তেল দিম। পিঁয়াজ ভাজা হৈ গৈছে। এতিয়া নহৰুখিনি দি দিম আৰু যিটো গুড়ি মছলা ইউজ কৰিম সেইটো দিম। মই ধনিয়াৰ গুড়ি দিছোঁ, জিৰা গুড়ি, জলকীয়াৰ গুড়ি, হালধি পাউডাৰ, মছলাখিনি ভজা হৈ গৈছে। এতিয়া অকণমান পানী দিম ইয়াত আৰু পটল আৰু আলুখিনি দি দিম। এতিয়া 5 মিনিটৰ কাৰণে ঢাকনখন দি পেলাই কম জুইত এইখিনি হ'ব দিম। মছলাৰ লগত পটল আৰু আলু ভজা হৈ গৈছে। এতিয়া ইয়াতে স্লাইড পানী দিম সিজিবৰ কাৰণে। মোৰ পটল আৰু আলু একদম বইল হৈ গৈছে ধুনীয়াকৈ, মছলাও সোমাই গৈছে। পটল আলুৰ ডালনা সম্পূৰ্ণ হৈ গৈছে। এইটো ভেজিটেৰিয়ানৰ কাৰণে খুব ধুনীয়া ৰেচিপি হয়। আপোনালোকে ট্ৰাই কৰিব আৰু মোৰ লগত শ্বেয়াৰ কৰিব। যিবিলাকে মোৰ ভিডিঅ' চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনালোঁ আৰু নতুন ভিউৱাৰ্ছবিলাকক মই ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। আজিলৈ আহিছোঁ। ধন্যবাদ।